এভৰিৱান প্ৰথমে সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া পুৱাৰ চাহকাপ ৰেডি কৰি আছোঁ আৰু এতিয়া সময় 6:30 বাজি গৈছে আৰু এয়া মোৰ চাহকাপ ৰেডি হৈ গৈছে। আৰু আজি দিনটো কেনেকৈ পাৰ কৰিলোঁ, কি কৰিলোঁ সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ চাব পাৰে। তেন্তে বলক ভিডিঅ'টোৰ মাজলৈ। হেল্ল' এভৰিৱান। আৰু তাৰ স্কুলৰ ফিজ দি আহোঁগৈ। এইবাৰ বহুত লেট হ'ল তাৰ স্কুলৰ ফিজ দিবলৈ যাবলৈ। এদিন যামকৈ মানে এলাহতে থাকিয়ে গ'ল, দিবলৈ যোৱাটো নহ'লে সোনকালে। আজি 11 তাৰিখ হ'লহি। তেন্তে ব'লক মোৰ লগতে বেটাৰ স্কুলখনো চাই আহিব। আৰু বেছি দূৰ নহয়, ওচৰতে তাৰ স্কুল। আৰু এয়া আমি তাৰ স্কুল পালোহি। তেন্তে মই ফিজটো দি আহিলোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এয়া আহিয়ে চিধা কামত লাগি গৈছোঁ। মই আজি কেক এটা বনাম বুলি ভাবিছোঁ। তাৰ কাৰণে 2টা কণী লৈ লৈছোঁ আৰু চেনি লৈ লৈছোঁ, কাপতকৈ অলপ কম। আৰু চেনিখিনি মই একেলগে দি দিয়া নাই, কমকৈ দি পিনি মই এইখিনি ফেটি ল'ম। তাৰপিছতে কেকখিনি ফেটি হৈ যোৱাৰ অলপ ফেটি যোৱা এইটো কালাৰ অহাৰ পাছতে তাত মই আধা কাপমান ৰিফাইন তেল দি দিছোঁ। আৰু ৰিফাইন তেলখিনি দি পিনিও আপুনি একদম ধুনীয়াকৈ ফেটিব। আৰু যিমানেই কণীখিনি মানে ফেটিব সিমানেই আপোনাৰ বেটাৰখিনি মানে কেকটো কোমল হ'ব। আৰু মই ময়দা লৈ লৈছিলোঁ, সেই মানে চেনি জোখা কাপটোৰে 1 কাপ ময়দা, চাহ খোৱা কাপেৰে। আৰু ময়দাখিনিও কমকৈ দি পিনি আপুনি ফেটি ল'ব। আৰু আপুনি যিমানেই ধুনীয়াকৈ ফেটিব সিমানেই কেকটো মানে কোমল হ'ব। তাৰপিছতে মই ময়দাখিনি অলপকৈ দি দিব, গোটেইখিনি একেলগে ঢালি নিদিব। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰাৰ পাছতে তাত মই সেই একেটা কাপেৰে মানে গাখীৰ আধা কাপতকৈ অলপ কম গাখীৰ দিলোঁ মানে। আৰু এয়া মোৰ ৰেডি হৈ গৈছে বেটাৰখিনি। মই কেকটো কুকাৰতে বনাম, গতিকে কুকাৰটো বহাই দিছোঁ এইফালে। আৰু তাত মই নিমখ অলপ ঢালি দিছোঁ আৰু এই নিমখখিনি মই আগতে ব্যৱহাৰ কৰা হয়। আৰু কুকাৰটো হুইছেল আৰু ৰাবাৰডাল খুলি দিব। তাৰপিছত আপুনি কুকাৰটো গৰম হ'বলৈ দিব। কুকাৰটো গৰম হোৱাৰ পাছতে আপুনি কেকৰ পাত্ৰটো তাত বহাই দিব। ভিডিঅ'টো সম্পূৰ্ণৰূপে দেখুৱাব নোৱাৰিলোঁ, কাৰণ কাষৰে মানুহ এগৰাকী আহিলে, তেওঁৰ লগত কথা পাতি থাকোঁতে ভিডিঅ' কৰিবলৈ পাহৰি গ'লোঁ। আৰু এইফালে কেকটো সজাবৰ কাৰণে মই ক্ৰীমো বনাই লৈছোঁ। এয়া আৰু আজি হাজবেণ্ডৰ বাৰ্থডে আছে, গতিকে ভাবিলোঁ ঘৰতে কেকটো বনাওঁ, শিকাও হ'ব আৰু বাৰ্থডেৰ বাবেও হৈ যাব। এইটো কেকটো মই এনেকৈ চিম্পুলকৈ সজালোঁ। মই ক্ৰীম বেছি ইউজ কৰা নাই, তেওঁ বেছি ক্ৰীম দিলে ভাল নাপায় সেইবাবে মই কম ক্ৰীম ইউজ কৰি পিনে কেকটো বনালোঁ। সেইফালে হাজবেণ্ডে মাংস বনাবলৈ লৈছে, গতিকে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ তেওঁনো কেনেকৈ মাংস বনায়। তেওঁ কৈছে আজি নতুন ছিষ্টেমত বনাম, গতিকে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। আৰু সেয়া তেওঁ চব বিলাহী, আদা, ৰচুন, পিঁয়াজ গোটেইবোৰ মিক্সিত দি একেলগে দি লৈছে। দি পিনি ইয়াত কেৰাহীখনত তেল গৰম কৰি দি দিছে গোটেইখিনি। তাৰপিছতে এয়া হালধি, মিট মছলা আৰু নিমখ, তাৰপিছতে জলকীয়া গুড়া আৰু গৰম মছলা দি গোটেইখিনি ভালকৈ উতলিবলৈ দিছে। তাৰপিছতে মাংসখিনি গোটেইখিনি একেলগে ঢালি দিয়া নাই, কমকৈ দি দিছে। সেয়া দেখিয়ে আছে আপোনালোকে, চাই থাকক। তাৰপিছতে এইখিনি ভালকৈ গোটেইখিনি মিলাই, আৰু মাংস বনোৱা চিষ্টেমটো চবৰে বেলেগ বেলেগ। আৰু তেওঁ এনেকৈ আজি ক'লে, আজি এনেকৈ বনাই চাওঁচোন কেনেকুৱা লাগে খাবলৈ। আৰু সেইকাৰণে তেওঁ এনেকৈ বনাই চাইছিলে, বনাই পিনি বনাবলৈ লৈছে। নাজানো কেনেকুৱা হয় খাবলৈ। আৰু গোটেইখিনি মিলাই পিনি ৰেডি হৈ গ'ল। কালাৰটো ধুনীয়াই আহিছে বাৰু। এতিয়া খাবলৈ কেনেকুৱা লাগে খালেহে গম পোৱা যাব। মই পোলাও বনাইছিলোঁ, এয়া মাছ আৰু মাংস তেওঁ হাজবেণ্ডে বনোৱা। তাৰপিছতে এয়া বেঙেনা ফ্ৰাই। এয়া কেকটো কাটি লওঁগৈ। কেকটো কটাৰ পাছতে আৰু ভাত খাব লাগিব।
Happy birthday to you, Padya. Happy birthday, Papa, Padya. Happy birthday to you, Thank you. Cake to kya hoga dekho to? Good night. Kinare ko nisna hoise. Kumol hoise na? মাজত আৰু অকমান কিম দিয়া নাও মজা লাগিলে মোক কম কিম দিছো কাৰণ ই নাখায় যে আৰু তুমিও বিয়া পাব বুলি নিদিলো বলা এটা ৰান্ধা বঢ়া হৈ গ'ল আৰু ইফালে কেকো কাটিলে আৰু এতিয়া ভাবিছোঁ ব্লগটো আজি ইমানতে সামৰণি মাৰি দিওঁ আৰু নকৰোঁ কাৰণ এতিয়া সময় এতিয়া 10:30 বাজি গ'ল গতিকে ভাত পানী খাই পাকঘৰ সামৰি এইবিলাক চব চাফা কৰি আজৰি হওঁ বহুত ৰাতি হ'বগৈ ৰাতি 11টা কমেও 11টা 11:30মান বাজিবগৈ আৰু 11:30মান বজাত আৰু এইবিলাক কৰি মেলি আৰু কৰিবলৈ ইচ্ছা নাযায় বিছনাখনলৈহে যাবলৈ মন যাব সেইকাৰণে ভাবিলোঁ ব্লগটো ইমানতে সামৰণি মাৰি দিওঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে আজিলৈ গুড নাইট বাই বাই